আজি বৰ বেয়াকৈ খাই ল'বি 4খনতো এখন জিকিব পাৰিলোঁ হয় এইবোৰ হৰাজিকা হৈ থাকিব ধুনীয়াকৈ ফিল্ম এখন ডাউনলোড কৰি থৈছোঁ 3 ঘণ্টামানৰ গোটেইখন চাম আৰু ৰাতিটো শুম কাইলৈ দিনৰ ৰাতিপুৱা উঠিব পাৰিবি কাইলৈ দেওবাৰ বন্ধু অঁ ভালেই দে তহঁতি দেওবাৰ দিনটো কি কৰ মইতো ফাৰ্ষ্ট দেৰিলৈকে শুই থাকোঁ ময়ো দিনটো বৰ কেলেং মেলেংকৈ যায় আবেলি খেলিবলৈ গ'লে যোৱা নহ'লেতো মই শুইয়ে থাকোঁ দেওবাৰ দিনটো দিয়ে এনজয় কৰিবলৈ ছানডে মানে ফান ডে দেওবাৰ দিনা এনজয় কৰিব লাগে তহঁতে একো শুই থাক থৈ মানে কি আৰু মানে দেওবাৰৰ দিনা সোনকালে উঠি আমি কেনেকৈ দিনটো মানে এনজয় কৰিম তাৰ প্লেনিং বনাব লাগে তাৰপিছত বিন্দাছ আৰু এনজয় মই কিন্তু দেৰিলৈকে খোৱাটোৱেই পচন্দ কৰোঁ হ'ব দে মই ঘৰ পালোহি তহঁত যাবি বাই এইটো এনজয়মেণ্ট কি নাজানি চা আজিত তই যদি বিশ্বাস নকৰ কাইলৈ সোনকালে উঠিছা গম পাবি নহয় কিমান মজা লাগে ঠিক আছে অঁ ল'ৰা অঁ ভাত খাই গৈছোঁ অংকুৰে বাৰু সঁচাকৈ কৈছিলেনে সোনকালে উঠিলে এক্সট্ৰা কি এনজয় কৰিব পাৰি এবাৰ উঠি চাওঁ গম পাম নহয় আলাৰ্মটোকে দি লওঁ সাৰ নেপাবও পাৰোঁ 5টাতে দিওঁ কালিলৈ সোনকালে উঠিম হয় উঠি কি কৰিম ফাৰ্ষ্ট খোজকাঢ়িবলৈ যাম মায়েতো কৈয়ে থাকে নহয় ৰাতিপুৱা বোলে খোজকাঢ়িলে ভাল তাতে মুনৰ জীয়েকো হেনো সদায় খোজকাঢ়িবলৈ আহে তাইকো চাওঁ 9টা বজাত কেৰম খেলিম তাৰপিছত চিধাই ভলী খেলিবলৈ যাম আৰু আবেলিতো মই ক্ৰিকেট খেলোৱেই লগৰকেইটাৰ লগত ঠিক আছে লাইটটো অফ কৰিবলৈ পাহৰিলোঁ নহয় সোনকালে উঠি অংকুৰৰ ঘৰৰ পদূলিত গৈ তাকো জগাম এই 5টা 5:30টাতহে উঠে মই 4টাতে উঠিম এলাৰ্মটো সলাই ল'ম 5টাতহে দিছিলোঁ 4টাতে দিলোঁ ৰ এই 4টা বাজিছে 5 মিনিট শুলো হেই 5টা বাজিলে চাৰিটাত উঠিম বুলি ভাবিছিলোঁ 5টাই বাজিলে আজি সোনকালে উঠিছোঁ ষ্টেটাছটাকে লগালোঁ
মা অ' মা এই চাহ একাপ দে কি হলো তইচোন আজি সোনকালে উঠিলি অঁ নাই দেউতা এনেই ভালেই হ'ল দে মাৰাচোন উঠাই নাই তই এফালে কামকে কৰহি আজি আহিছনে গোহালিটো মই চফা কৰিলোৱেই তই গৰুকেইটাকে আলি থৈ আগে যা গৈছোঁ দেউতা এইবোৰ মানে বৰ শান্তি দেই ৰহ ঘূৰ হেই আহ উপায় নাই মানে এসোপা পৰা হেই এই চব মানে কেলা বৰ শান্তি দেই কেলেনো সোনকালে উঠিছিলোঁ জানো সেই মহা মস্কিলে হ'ল গৰু চৰু চব এইবিলাক এই তই পালি এই যা ফুলৰ টাবকেইটাকে চফা কৰগে যা অংকুৰে কিনো জেগাত ফচালে মোক চাগে এতিয়া নিজে ঘৰত শুই আছে ভাল কাম সোপা কৰিছোঁ আৰু যে কি কৰিব লাগিব কিমান কাম কৰিম সি চাগে ঘৰত ৰিল চাই আছে আৰু মই ইয়াত কাম কৰি মৰিছোঁ তাক লগ পাবলৈ দে এনেকুৱা পিটিম নহয় তাক দেই নকৰোঁ যা কাম চাম মই দেই দেউতা গৈছোঁ নমস্কাৰ দৰ্শকসকল এয়া আমাৰ প্ৰথম প্ৰচেষ্টা এয়া আমাৰ প্ৰথম ছবি গুড মৰ্ণিং দেওবাৰ গতিকে কেনেকুৱা পালে কমেণ্টত জনাব লগতে লাইক শ্বেয়াৰ আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ডেছক্ৰিপশ্যন বক্সত আমাৰ ইনষ্টা আইডিটো দিয়া আছে প্লিজ ফ'ল' কৰি দিব ধন্যবাদ।